ভাইটি তই উঠিলি কেতিয়াবাই উঠিলো চাহ অকণ খোৱা মই বনাওঁগে নহয় কাপোৰটো সলাই দিছো হেল্ল' উঠিল নাই ইমান দেৰি উঠা নাই তাকে আজি গাড়ী বিকিবলৈ এইটো কাষ্টমাৰ এটা পাইছো তাক বিকিলে 30 মান পাম চাগে দুপৰীয়া সময়ত ওলাবি ভাতটো খাই লবি আৰু 11টামান বজাত ওলাবি হ'ব চাহ হ'ল নি গৈছো হ'ব তেন্তে মই ফোন কৰিম চাহ দাদা কিমানো আৰু চাহ ভাত নিজে বনাই থাকিম নবৌজনী আন নহয় ভাইটি মা দেউতাৰ মৃত্যু হোৱাৰ পাছত আমি দুইটা এনেকৈ ভালকৈ চলি আছো আৰু মামা মামীহঁততো আছেই মোৰ বিয়া পতা বয়স হলে তেওঁলোকে এনেও কবই মামা মামী কথা বাদ দে সোনকালে বিয়াখন পাত নতুবা মই কৈ আগতীয়াকে লৈ আহিম আৰু পিছত মোক দুখ নিদিবি হ'ব দে ভাইটি পাতিম বাৰু এতিয়া সেইবোৰ কথা বাদ দে মই আকৌ এতিয়া ভাত বনাওঁগে আকৌ মোৰ অফিচ যাব হ'বই আকৌ ৰাতিলে ৰোহিতদাহঁতৰ ঘৰত ভাগৱত পাঠ ঠিক আছে যা ময়ো এফালে যাব লাগে হ'ব বাৰু যাবি বাৰু মই এতিয়া ভাত বনাম মই যাওঁ ভাত টেবুলতে মই বনাই মেলি থৈ আহিছো তই খাই লবি ময়ো যাম এফালে সোনকালে আহিম যাবি খালি সেই তলাটো মাৰিবি আকৌ ঠিক আছে যা মই যাওঁ কিবা কিন্তু তই ঠকি দিলি আকৌ কিবা কিন্তু তই কিবা এটা চাব লাগিব হ'ব শিখৰ লাগে ন নাই মানুহ এটা ঘৰ পেলাই দিব লাগে বুজিছনে কাক এই টাউনত যে জিন্তু বুঢ়াক চিনি পাওঁ নে সেইটো বেলালিটো এই যে আমাৰ ঘৰ হেমন্ত বৰা পুতেকক চাকৰি দিম বুলি কৈ পেলাই 50,000 টকা লৈছিলে এই 2 বছৰো এতিয়ালৈকে দিয়া নাই আজি বৰাদাই মোক কৈছে যদি 50,000 টকাটো উলিয়াই দিব পাৰোঁ আমাক 10,000 টকা এটা দিব কাইলৈ মানে কামটো কৰি পেলাব লাগে ঠিক আছে ওলাবি কাইলৈ আৰু দুটামান লাগিব ল'ৰা ব'ল কৰি ল'ম ব'ল ঠিক আছে উঠ এতিয়া যাওঁ দাদা গুড নিউজ দাদা কি হল ভৰিত কেনেকে দুখ পালি এই কিনো কবি অফিচৰ পৰা আহি থাকোতে এই দোকানখনত সোমাই বুলি বিস্কুট এপেকেট লৈ যাওঁ নামোতে গজালে ফুটিলে তলত গজাল পৰি আছিলে তাকে অফিচৰ পৰা আৰু চাব চেণ্টাৰতে সোমাই ড্ৰেছিং কৰিলোঁ তাৰপিছত টিটি বেজি এটা দিলে বিষাইছে তাৰ আহোঁতে যেন তেন চাইকেলখন লৈ আৰু ঘৰ পালোহি এতিয়া একদম বিশেষ মূৰত ধৰিছে আৰু কোনো নহয় কিয় ধৰ্ম কৰ্মত লাগি থকা মানুহৰ অকল গজালে ফুটা আমুকটো হোৱা তামুকটো হোৱা আমাৰ গুড নিউজ চা এডাল সোণৰ হয় সেয়াই পালো সোণাৰীক সুধি আহিছো 2 লাখ দিব আৰামছে 6 মাহ চলি যাব নহয় ভাইটি কথাবোৰ তেনেকুৱা নহয় এইবাৰ কাৰ পৰি গ'ল তেখেত বা কি বিপদত পৰিছে কেনেকুৱা ঘৰখনৰ অৱস্থা তেওঁলোকৰ বা তইতো ওচৰে পাজৰে অলপ ফুটফুট কৰিব পাৰো কাৰ এইডাল সুধিব পাৰো এনেকৈ লৈ অহাটো ভাল হোৱা নাই নিছিলো বাদ দে এইডাল হওক চেন দুখীয়া মানুহ নহয় এনেও ধনী মানুহে হ'ব আৰু ক'ত গাত ধৰিব এইবোৰ চেনে তথাপিতো কথা তেনেকুৱা নহয় ভাইটি বাদ দে পাইছো বিকিম এনজয় কৰিব লাগে আৰু যদি তোৰ ভৰি বেছিকে বিষাইছে তেন্তে বল হস্পিটেল লৈ যাম নাই বেছি ললো নহয় এতিয়া হ'ব দে নাযাওঁ হস্পিটেল
তই ইমান মানুহক সহায় কৰি থাক, তোৰহে এইবিলাক হ'বলৈ পায় নেকি? কথাটো নোহোৱা নহয়, এইকেইদিন মোৰ লগত ইটো সিটো হৈয়ে আছে। মায়ে যে শুৱনি দুখন থৈ গৈছিল, পাৰিলে সেই দুখন দুইটাই গৈ কাইলৈ মানে দেখাই আহিম জ্যোতিষীকে। এইবোৰ দেখুওৱা জানো? নহয়, দেখাম। যদি কিবা গণ্ডগোলে হৈ আছে তেতিয়া কিবা বিধান এটাটো পাম তেওঁৰ পৰা। গতিকে ওলাবি কাইলৈ। ঠিক আছে। পিছে মোৰ কিন্তু দিন ভাল চলি আছে। 2 লাখ 2 লাখ। হ'ব যা। হ'ব থাকিব, মই মুখটো ধুই আহোঁ। যা। ছাৰ সোমাব নে? আহা এই দৰ্জাখন মাৰি থৈ বহা বহা। এই ক'ৰ পৰা আহিছা তোমালোক? আমি শিৱসাগৰ বৰিসাগৰ পৰা আহিছোঁ। শিৱসাগৰ ন? তোমালোকৰ প্ৰব্লেমটো কোৱাচোন। প্ৰব্লেম মানে আমাৰ ভাইটি ছাৰ শুৱনি আহিছে ন? হয়। ঠিক আছে, মই শুৱনি দুখন চাই লৈছোঁ বাৰু। মই আপোনালোকে অনাই প্ৰথমখন শুনি চালো, বৰ দুখৰ দেই। মানুহটোৰ জীৱনটো বৰ দুখত গ'ল। এওঁ দেখোন কালি মৃত্যু ঘটিছে। প্ৰথমখনতো দাদা আছিলে, সিটো ঠিকে আছে। কি আচৰিত। মোৰতো কালি মৃত্যু নহ'লেও গজাল এটা সোমাইছিলে ভৰিত। তেওঁ কিন্তু বহুত পুণ্য কাম কৰিছে দেই। আৰু আপুনি সঁচাকৈ কিন্তু বহুত ধৰ্মত আছে। নহ'লে এনেকুৱা যিটো চিৰন্তন সত্য মৃত্যুক জয় কৰাটো ইমান সহজ নহয়। সাধাৰণ সৰু এটা দুৰ্ঘটনাৰ বাহিৰে তোমাৰ আন একোৱেই নহ'লে। সঁচাকৈ দেই, তোমাক মানিবলগীয়া। তুমি মৃত্যুক জয় কৰিছা, সাধাৰণ কথা নহয় দেই। বা মই এনেকুৱা চাওঁতে আজিয়ে এনেকুৱা ফাৰ্ষ্ট পাইছো। আৰু আনখন খৰি তোমাৰ আছিলে ন? বাহ, এইখন শুৱনি বৰ ভাল শুৱনি দেই। লাখৰ মাজত এনেকুৱা শুৱনি প্ৰায় এখনহে ওলায়। এইখন শুৱনি যে সম্পূৰ্ণ বিপৰীত দেই। আৰু এইখন যে যি দ্বিতীয়খন শুৱনি ন, তেওঁ কিন্তু একেবাৰে ভাগ্যত ৰাজভোগ আছে। তেওঁৰ দশা বহুত ভাল চলি আছে দেই। গ্ৰহগতি সকলোৱে এতিয়া তেওঁৰ লগত মিলি আছে। আৰুতো মই আচৰিত হৈছো, কালিতো তেওঁতো ৰাজভোগ তেওঁৰ লিখা আছে। কালিতো তেওঁ হয় ভাল কিবা বিষয় বা পোৱাৰ পুৰা সম্ভাৱনা আছিলে। হয় ছাৰ, কালি মই চেইন এডাল হেৰাই পাইছোঁ। কিন্তু তোমাৰতো কালি ৰাজভোগ আছিলে। কি আচৰিত। আচলতে কৰ্মফল জানা, এতিয়া কৰ্ম ভাল কৰিছিলে কাৰণে আজি তেওঁ এটা ভাল ফল পাইছে। আৰু এতিয়া তেওঁ মৃত্যুক জয় কৰিলে। এটা সঁচাকৈ দেই, মই আচৰিত হৈ গৈছো। আৰু তুমি যদি ভাল কৰ্ম কৰিলাহেঁতেন ন, তেতিয়া তুমি আজি ৰাজভোগ কৰিব পাৰাহেঁতেন। তোমালোক মুঠতে ধৰ্মত সদায় অটল থাকিবা আৰু সদায় প্ৰাৰ্থনা কৰিবা। বাকী তোমালোকৰ ভাল হ'ব দিয়া। আৰু এয়া লোৱা তোমালোকৰ শুৱনি কেইখন। ঠিক আছে, গৈ থাক। বাৰু ছাৰ। গৈ থাকা। দাদা, তোৰ ভাগ্য কিন্তু মানিছো। ভাগ্য নহয় ভাইটি, যদি তই ভাল কাম কৰ বা ময়ে কৰোঁ তেতিয়া সদায় ভালেই হ'ব। আৰু এতিয়া কালি তই চেইনডাল হেৰাই পালি। যদি তই সৎপথত চলিলিহেঁতেন, তেওঁ কোৱাৰ দৰে আজি তই ভাল পদবীৰ অধিকাৰী হলিহেঁতেন। সেইবাবে কৈছোঁ, তই বেয়া কামবিলাক অনাই বনাই ঘূৰি ফুৰা, এইবিলাক মানুহক বেয়াকৈ কোৱা মেলা এইবিলাক এৰ, আৰু সৎ কৰ্ম এটা কৰ আৰু সৎপথত চলি থাক। কথা দিছো দাদা, আজিৰ পৰা বেয়া কাম নকৰোঁ। নকৰিবি।